So hey dosto, welcome to my YouTube channel Razmun Vlog. So আজি মানে প্ৰথমতে মানে হাই স্কুলত যাব লাগিব। সেইফালে আমাৰ হাই স্কুল ফিল্ড এখন আছে, তাতে আমি ৰানিং কৰোঁ। আমি বুলি আমাৰ ইয়াৰে গোটাই ল'ৰা ছোৱালীবিলাকে তাতে ৰানিং কৰে। চ' ফিল্ডখনত পানী আছিল, মানে বানপানী হৈছিল, গমেই পাইছা। চ' এতিয়া পানী শুকাইছে নে ফিল্ডখন চাই আহিব বলক, লগতে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' দোস্ত ওলাই আহিলোঁ গাড়ীখন লৈ হাই স্কুলৰ ফিল্ডত যাবা। কাৰণ হাই স্কুলৰ ফিল্ডখন কিয় চাব যাম জানানে, কালিৰ পৰা দৌৰিব লাগিব, সেইবাবে হাই স্কুলৰ ফিল্ডখন চাব যাব। আৰু ইয়াতে ভাই বহৰি বাতি আছে, চাওঁচোন কেইটা মাছ লাগিছে। তো ভাই ঐ কেইটা মাছ লাগিছে? কি দি বল্ল বল্লটো দি পাতি আছে। ইয়াতে আহিছে মোৰ দুটামান মাছ লাগিছে, বেছি লগা নাই বোলে। চাব পাৰে কই মাছ দুটামান লাগিছে। দে ভাই দে পাতি থাক, লাগিব দে মাছ। এতিয়া বলক দোস্ত বলক। এইফালে আমাৰ হাই স্কুল ফিল্ড, য'ত আমি দৌৰোঁ। মানে ইয়াতে ৰাতিপুৱা হওক, দুপৰীয়া হওক, বা গধূলি হওক, বা ৰাতি হওক, হাৰ টাইম মানে ইয়াতে দৌৰি থাকোঁ আমি। চ' এতিয়া আহি দেখিলোঁ যে পানী আছে আৰু বোকা পেক হৈ আছে জেগাবিলাক। আৰু নাই বুলি ক'লেও 5 দিনমান দৌৰিব নোৱাৰা। আহি মনটো বহুত বেয়া লাগিল। আৰু মই ভাবিছিলোঁ কালিৰ পৰা দৌৰা ষ্টাৰ্ট কৰিম, কাৰণ দৌৰাও নাই বহুত দিন, 3 মাহমান হ'ল। এনেকৈ ভাবিছিলোঁ। তো কোনো কথা নাই, ৰাস্তাত দৌৰিম কালিৰ পৰা, দৌৰাটো দৌৰিমেই। কালিৰ পৰা ৰাতিপুৱা হ'লে ৰাস্তাত হ'লেও দৌৰিম। চ' দেখুৱাই দিছোঁ ফিল্ডখন কেনেকুৱা পেক হৈছে, চাওক। তো দেখিলেতো গোটাই পানী পেক হৈছে ফিল্ডখন। সেইবুলি কোনো কথা নাই, ৰাস্তাত দৌৰিব পাৰি। কাৰণ ৰাস্তাত দৌৰিব পাৰি মানে অলপ প্ৰব্লেমো হয় ৰাস্তাত দৌৰিলে। কাৰণ এই ভৰিবিলাকত গোটাই ডুব পায় মানে ৰাস্তাত দৌৰিলে। আৰু পানী হৈ গ'ল মানে শিলবিলাক গোটাই ওলাই আহিলে ভৰিবিলাকত প্ৰব্লেম হয় ৰাস্তাত দৌৰিলে। সেইবাবে ফিল্ডতে দৌৰোঁ আমি। কিন্তু এতিয়া উপায় নাই, ৰাস্তাতে দৌৰিব লাগিব। চাব পাৰে পেক পানী পেকতটো ধৰিব নোৱাৰা। কোনো কথা নাই, ৰাস্তাত দৌৰিম কালিৰ পৰা। দৌৰা ষ্টাৰ্ট কৰাটো কৰিম, ৰাতিপুৱাৰ পৰা ৰাস্তাত দৌৰিম। ভিডিঅ' পাই থাকিব ৰাস্তাত দৌৰা ভিডিঅ' কালিৰ পৰা। ত' এতিয়া বলকচোন সিফালে যাওঁ। সেইবিলাক দেখিছানে, গোটাই পেক পানী হৈ গৈছে। ভৰি দিলে গোটাই সোমাই যায় পেকত ভৰিবিলাক এনেকুৱা। আৰু ইফালে পানী শুকাই নাই বুলি ক'লেও ৰ'দ দিব লাগিব আৰু 5 মিনিট, তাৰপিছত দৌৰিব পৰা হ'ম দে। দোস্ত দেখিলেইতো গোটেই পেক হৈছে, পানী হৈছে ফিল্ড। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু চেনেল যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবা, আৰু লগতে ঘণ্টিটো দাবি দিবা। চ' নেক্সট ভ্লগত লগ পাইছোঁ। আজিলৈ সেইটোৱে আছিল, অ'কে।